বা ডিম্পি, তোক যে একদম লগ পাবলৈ টাইম নাই তোৰ ন? এতিয়া লগ দিব নোৱাৰা ন আমাক ন? তোৰ ইমান বাহাদুৰ হৈ গৈছে যে তোৰ। ভাল, আজি মই ইয়ালৈ ওলাই আহিছিলোঁ বুলিহে এতিয়া লগ পালোঁ। হে ডিম্পি, কি তই এনেকুৱা কথা কৈছ আকৌ? এনেকুৱা নহয় নহয়, মোৰ গা ভাল নাছিলে, মই বহুত দিন ওলাই অহা নাই, আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁহে। সেইকাৰণে আকৌ গম নাপাওঁ ন মোৰ গা ভাল নাছিলে বুলি। হেৰি হৈছিলে আকৌ, পেট বেয়া যে। সেইদিনা যে হেৰিও তাত আমি যে হেৰি খাইছিলোঁ যে, কলি আমবোৰ পাৰি পেলাই যে খাই ভাল পাওঁ বুলিয়ে খালোঁ যে আমি যে। কাৰো একো নহ'ল চাগে ন? মোৰে কি জানো ইমান বাপৰে পেটটো একদম চিকুট মাৰি মাৰি ধৰি যিখন হৈছিল, ভগৱান ক'ব নোৱাৰোঁ দেই। অঁ গম নাপাওঁ নহয় মই, কিন্তু এনেকুৱা হ'ল নেকি? সেইকাৰণেতো তোক কৈছিলোঁ লগালগ পানী নাখাবি বুলি, বৰ পুৰিছে বুলি পূৰা খাই দিছ। কেলৈ পানী খাব নালাগেতো এনেকুৱা হ'লে, মানে লগালগ অলপ এইখিনি হজম হোৱাৰ পিছত খাব লাগে। তোৰ পুৰিছে যদিও যি হৈছে, মই সেইকাৰণেতো চেনি অলপ খাই দিলোঁ। পুৰিছে কাৰণেতো মই গম পাইছিলোঁ এনেকুৱা হ'ব বুলি। তই নিজে সাৱধান হ'ব লাগে আকৌ। তোৰ এনেকুৱা হৈ থাকিলেনো কেনেকৈ খাবি? সিহঁতৰ তাত যে হোম বগৰী আছে, পূৰা কাটি মেলি জলকীয়া চলিকা দি খাম বুলি ভাবিছিলোঁ তৃষ্ণাহঁতৰ বাৰীত। বাপৰে কেনেকুৱাকৈ পকি আছে একেবাৰে, সিহঁতৰ পূৰা হৈ পৰিছে বোলে। তৃষ্ণাহঁতে মাতি পঠাইছিলে মোক, সেই খাব আহিবি, আহোম বগৰী খাব আহিবি এনেকৈ বুলি কৈছে। পূৰা ভাল লাগেতো সেইটো। ইছৰাম, তই কেনেকৈ খাবি এতিয়া? বা খাম দেই, এৰিবলৈ নাই, যৌ হোগা দেখা যায়গা। বা এই চব মই এৰিবলৈ নাই, খামেই। অঁ হয় দেই, মোৰ ফোন আহিছে এক মিনিট। হেল্ল', অঁ অঁ মই পাৰ্চেল অৰ্ডাৰ দিছিলোঁ। হা দিয়াহে। হা মেৰা নাম ডিম্পি হে। হা क्या आ जाओ, एड्रेस नहीं मालूम तुमको? क्या बोलता है तुम? अरे ऑर्डर जब किया था तभी तो तुम लाया है ना? क्या बाप रे की बे, मु एड्रेस तो चिन्ह पाई। हाँ वही तो बड़डूबी, वो टिलिका मंदिर है ना, वो बड़ा बड़ा घंटी है जे, घंटी के उसमें जे पूजा करने आता है जे। ये की बे, ये सीनी ना पाई को अभी पेशाब में आया को कुकुरते को कुकुरते ते एड्रेस चिन्ह पा कर होते कर হয় অসম হয় না कर হয় বিদেশৰ পৰা আহিছে বাংলাদেশী তে। মোৰ পাৰ্চেল যদি মোক তই দিবহি নোৱাৰ নহয়, তোক মই বাংলাদেশী ঘোষিত কৰি দিম। सुना, समझ में आया तुमको? अभी का अभी मेरा पार्सल लेके जाओ। ए की হলো নিবি, কি হৈ গৈছ? হা নেজানো দে, কুকুৰ পোৱালি এটা ডেলিভাৰ বয় সোমাই ল'লে। চালা টিলিঙা মন্দিৰ চিনি নাপায়, চালা অসমৰ হয় না কয় গোটেই দুনিয়া মানুহ টিলিঙা মন্দিৰটো চিনি পায়, সেইটো চিনি নাপায়। চালা কৰিবলৈ কি কৰিবলৈ সোমাই লৈছে সেইটো। দে সেইবোৰ বাদ দে, দিবহি আৰু। তাৰপিছত শুনিছোঁ কি হেৰি বয়ফ্ৰেণ্ড এটা বনালি বোলে? হে কেনেকুৱা ক লাজ কৰিব নালাগে, কেনেকুৱা ক, কি নাম ক? নোহোৱা নহয় অৱশ্যে, এটা মোৰ পিছত এনেকুৱা লাইন মাৰি আছে নহয়, বাপৰে মই য'লৈ যাওঁ সেইফালে যায়, মই য'ত যি কওঁ সেইটোৱে কয়। মানে উপায় নাই মোৰ মানে এনেও দেখি মোক তাৰমানে এনেও ফিদা হৈ যায় ন গোটেইবোৰে। তই নিজেতো জান মই য'লৈ যাওঁ মোৰ পিছে কেনেকুৱা ল'ৰাবোৰ ঘূৰি ফুৰে, তই সেইটো কথা গম পাইছোঁ চাগে আৰু কি কৰিবি। কিন্তু মানে সেই ল'ৰাটোকো মানে মোৰ অলপমান হেৰি লাগিলে, মানে ভাল লাগিলে চাই পেলাই। সেইকাৰণে ইমান বাৰ ঘূৰি ফুৰাতকৈ অশান্তিও লাগি গৈছে ন, কিমান য'লৈ গ'লেও মানে পিছে দেখিয়ে পাওঁ, যাতে হ'লেও হেৰি কৰি থাকে একদম। এইটো কাৰণে এই একচেপ্ট কৰি দিলোঁ আৰু, জানিছ নাই? অঁ সেইকাৰণে নেকি? সেই ল'ৰাটো নেকি বাইক এখনত যে পূৰা ওখকৈ টিকা টঙা বাইকখনত যে চলাই আহে যে, আজি চুলিখিনি পূৰা জেল লগাই থৰঙা কৰি থৈ যে একেবাৰে হেৰিটো গোটেই। তাৰপিছত কি সিটোৰ পিছত লাগি আছিলে, শুনিছিলোঁ অৱশ্যে সেইটো কথা, কিন্তু তই ইমান সোনকালে একচেপ্ট কৰিবি বুলি ভবা নাছিলোঁ। কি নামনো তাৰ? একদম মানে নকবি আৰু দেই। অঁ হেৰি তাৰ নামটো যে হেৰি আকৌ মকৰধ্বজ, কিন্তু মই মৰমতে এতিয়া মকৰ বুলি মাতোঁ আৰু। এইজনী এতিয়া মনে মনে জ্বলি পৰি মৰিছে চাগে, মোৰ যে এতিয়া বয়ফ্ৰেণ্ড হৈ গ'ল, তাৰ যে নাই যে এতিয়া একদম জ্বলি পৰি চাই হৈ যাব। নিজকে বৰ ধুনীয়া বুলি ভাবিছিলে নে, মিছ সৰস্বতী বুলি ভাবিছিলে ন,
এতিয়া পালে মছলা তাতকৈ আগতে মোৰ বয়ফ্ৰেণ্ড হৈ গ'ল বা মোৰ বয়ফ্ৰেণ্ডক দেখি ইজনীটো পাগলী হৈ যাব পাগলী এতিয়া জ্বলি পুৰি চাই হৈ যাব সি কি বুলি ভাবিছিলে মোক কি মকৰ ধচ কি নাম কৈতো ক জীৱ গৰীব নাম দিলে এইটো বেলেগ দুনিয়াৰ নামটো গোটেই মকৰ ধচ কি এনেকুৱা নাম এই হ'লেও ভাল লাগিছে ন তই সুখী যেতিয়া আমিও আৰু সুখী আৰু কেনেকৈ কৈছে চা মকৰ ধচ নামটো নাম নহয় যেনিবা একেবাৰে তাত গেলা গেলা গোন্ধালে আৰু নামটো কোৱাৰ লগে লগে কেনেকুৱা কথাটো কৈছে চা এইজনী মূৰত এইজনী একদম দেখিব মন নাযায় মোৰ সেইকাৰণে কিবা এটা ক'বলৈ মন নাযায় বা মকৰ ধচ বুলি ক'লে কেনেকৈ হাঁহি উপলুঙা কৰিছে তাৰ বাপেকৰ নামটো কি এবাৰ উৰুঙাই চাব নাজানে এবাৰ কৈ চাব লাগে তাৰ বাপেকৰ নামটো চালা চন্দ্ৰশেখৰ চৌদাখাৰ তাৰ বাপেকৰ নাম নিজৰ বাপেকৰ নামটো এবাৰ কৈ চাব নোৱাৰে বৰ নোকোৱা নামটো বা কেনেকৈ উপলুঙাকৈ হাঁহিছে বা কেনেকুৱা তামাচা কৰিছে বা বেছি একেবাৰে দেখিব মন নাযায় মোক বা তয়ে সুখী আৰু দেই ডিম্পি মোৰতো এইবোৰ হ'ব লাগিলে মোৰ যে একদম মায়ে ভুকুৱাই মেলি এদাই কৰি দিব আৰু ডিঙি চিঙি একদম দীঘলীয়া কৰিব লাগিব মোক মাৰি মাৰি চুলিটো এনেই নাই গোটেই হৈ এদাই হৈছে সেই চুলি সেইকেইটালৈকে উঘলাই গোটেইজনী টাকলি কৰি পেলাই দিব মোক তোৰে ভাল আৰু দেই তই যেনেকৈ কৰ তোৰ মাহেঁতি পাপাহেঁতি সেনেকুৱাই কৰে মোৰ যে বাপৰে একো কৰিবই নোৱাৰো এনেকুৱা দিয়ে নহয় কিবা এটা ক'ম বুলি ভাবি কিবা এটা কৰিবি এদিনাখন সেই জানো নাই যে চাহকাপ অকল মই ক'লোঁ যে মা চাহকাপ দে তোৰ লগৰ সমনীয়া ছোৱালী ইমান বকিলে তোৰ সমনীয়া ছোৱালীবোৰ বোলে আজিকালি এখন ঘৰত পালেগৈ ঘৰ সংসাৰ পাতিলেগৈ বোলে ল'ৰা ছোৱালী হ'ল বোলে তাৰ ল'ৰা ছোৱালী বোলে স্কুল গ'ল বোলে তেন একাপ চাহ খোজোঁতে যে গোটেই জীৱন কাহিনী শুনাই দিলে জানিছ নাই মোৰ যে ইমান মানে এনেকুৱা কথা কয় নহয় মোক আৰু যে এদিন যে মই যে হেৰিয়ৰ পৰা আহোঁতে কলেজৰ পৰা আহোঁতে যে সেই ঋষিক লৈ গৈছিলোঁ ঋষিয়ে মোক অকল বৰষুণ দিয়াৰ কাৰণেহে সি মোক অলপমান হেৰি কৰি দিছিলে ন তোমাক বোলে ঘৰলৈকে থৈ আহোঁ এনেকৈ বুলি ক'লে ঘৰলৈকে থ'বলৈ গ'ল আৰু এইকেইটাই দেখি পালে নহয় ঘৰ সোমাবই নাপালোঁ জানে দৰ্জা মুখৰ পৰা চুচুৱাই লৈ গ'ল কোন হয় এইটো কি হয় এইটো বোলে তোৰ এনেকুৱা হৈছে তোৰ সেইকাৰণে ডিজাইন কাপোৰ লাগে লাগে তেন লাগে কৈ পিনে এনেকুৱা ভুকুৱাইছে বাপৰে মোৰ যে একদম মুঠতে হেৰি চেৰি ওলাই গৈছেগৈ জিভা চিভা ওলাই গৈছেগৈ তাৰপিছত কি কৰিলে জানা কাপোৰ যে যিদম তিয়াই থৈছিলে যে ৰাতিপুৱা টাইমত গোটেই কাপোৰ সোপা ধোৱালে জানে আহি পিনে মই অকণমান ভাত পানী সুধি নাই তাই কাপোৰ সোপা ধোৱাই একদম ইমান বৰষুণ দিছে হ'লেও কাপোৰ ধুৱাইছে মোক কাপোৰ ধুৱাই মেলিহে মোক তত পাইছে সিহঁতি কেলে বা মোৰ একদম মানে অশান্তি লাগি গৈছে মানে ঘৰখনত মানে ঘৰত গৈ একদিনাখন চাই আহিব লাগিব গৰু নিচিনা পিটন খাই চাগে ক'বলৈ আহিছে মোক বা কেনেকুৱা বাহাদুৰিত কথা ক'ব আহিছে বাপৰে মই এনেকুৱা ভবা নাছিলোঁ ঐ কি হ'ল ৰিম্পি সেইফালে বুবুৱাই আছ যে তই মনত দুখ নকৰিবি বুজিছ আৰে পাবি তয়ো এই টাইমত সুখ পাবি ঐ তই ইমান টেনশ্যন নল'বি এইফালে কফি খামা আজি তয়ে খোৱা দে তোৰ মনৰ আজি শান্তিটো পাবি খোৱা বা চিকটিজনী এইজনী মেকুৰীজনী মোৰ পৰাহে খাব বিচাৰিছে চালা বয়ফ্ৰেণ্ড পাইছে সি ফুৰিছে সি ষ্টাইল মাৰি ফুৰিছে সি নোকৰ বাইকত টিকাত উঠি ফুৰিছে সি আৰু মোৰ পৰা খাবলৈ বিচাৰিছে ল'ৰাবোৰ পৰা খাই আদত হৈ গৈছে এইজনী মেকুৰীজনী অঁ কি খাবিনো কি খাম বুলি কৈছ কফি খাবি তই কফি খাবি এইটো টাইমত মইতো অলপ জুচ খাম বুলি ভাবিছিলোঁ তই কফি খাওঁ যদি দে দুজনীয়ে কফিয়ে খাওঁ ন হেৰি পইচাটো দুজনীয়ে আধাকৈ দিম তাৰমানে ময়ো আজি পইচা অনা নাছিলোঁ যে দেই পালি মছলা এতিয়া কথাটো কৈ দিলোঁ পালি মছলা এতিয়া তই অকল জুচৰ পইচা কি চবৰ পইচা তয়ে দিব লাগিব কফি পইচাও তয়ে দিবি কাৰণ মই আজি পইচা নাই বুলি পইচাখিনি লুটিয়াই থৈ লওঁ চব তয়ে দিব পাবি চম্পাৱতী কলিৱতী মেকুৰীজনী তই কি হেৰি পইচা নানিলি হ'ব দে ময়ে দি দিম আজি হ'ব কিনো ন দুজনী আৰু কেতিয়াবা মিলি পিনে খাম আৰু ন চালা হাৰামজাদি আজি মোক লুটিছ তই তোকো এদিন লুটিম মই তই গম পোৱা নাই মই কোন হয় তই আজি মোক এনেকুৱা কৰিলি ন তোকো মই চাই আছোঁ কেনেকুৱা কৰিম তই ভাবি নেভাবি কেতিয়া কৰিম কিটো টাইমত কৰিম হেল্ল' গাইজ মই ডিম্পি আৰু মই ৰিম্পি
আৰু আমাৰ এই দুই বান্ধৱীৰ কথাবোৰ চাই ভিডিঅ'বিলাক চাই আৰু দুজনীয়ে আমাৰ মৰম চেনেহবোৰ চাই আপোনালোকক কেনেকুৱা লাগিছে ক'বচোন। আৰু এই দীপ্তিপ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ইমান সময় আমাৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আমাৰ দুজনী ৰিম্পী আৰু ডিম্পীলৈ বহুত মৰম আৰু বহুত আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিব। ধন্যবাদ এণ্ড বাই বাই।